কোনো এজন মহান ব্যক্তিয়ে কৈছিল, সুবিধা পোৱা আৰু সূৰ্য উদয় হোৱা একেটা কথা। দেৰি কৰিলে সেই সুবিধাখিনি ঘূৰাই নাপাব পাৰে। সকলো অসমবাসীলৈ মোৰ নমস্কাৰ জনালো আৰু VS মটিভেশ্যনেল এছামিজ চেনেলটোলৈ সকলোকে স্বাগতম জনালো। ৰবীন নামৰ এজন ল'ৰা গল্পটো শুনিলেই নহ'ব, আপোনালোকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব লাগিব। লাইকটো এতিয়াই কৰি দিয়ক আৰু ছাবস্ক্ৰাইব বাটনটো এতিয়াই টিপি দিয়ক। ৰবীন নামৰ ল'ৰাজনে গাঁৱৰে এজন ল'ৰা। পঢ়া শুনাত সি বৰ চোকা আছিলে। দ্বাদশ শ্ৰেণীলৈকে সি প্ৰথম বিভাগত উত্তীৰ্ণ হৈ আছিলে। ৰবীনৰ পৰিয়ালটো বহুত আশা কৰিছিলে ৰবীনক লৈ। যেতিয়া ৰবীনে কলেজত পঢ়িবলৈ বাহিৰলৈ ওলাই গ'ল, তেতিয়া ৰবীনৰ জীৱনটো পৰিৱৰ্তন হ'বলৈ ধৰিলে। ৰবীনৰ ওচৰে পাছৰে বন্ধুসকলে ৰবীনক বেয়া দিশৰ পিনে নিবলৈ আৰম্ভ কৰিলে। ৰবীনো বেয়াত আবদ্ধ হৈ পৰিলে। ৰবীনক ঘৰত পইচাৰ পেচা দিবলৈ ধৰিলে। তেতিয়া ঘৰৰ পৰিয়ালটোৱে বুজি পালে আৰু ৰবীনক বুজাবলৈ চেষ্টা কৰোঁতে ৰবীনে পৰিয়ালটোৰ ওপৰত চিঞৰি উঠিলে আৰু ক'লে, আপোনালোকে মোক জ্ঞান দিব নালাগে, মই জানো মই কি কৰি আছো। এবছৰ পাছত ৰবীনৰ ৰিজাল্ট আহিলে আৰু ৰবীনে এটা ছাবজেক্টত ফেইল কৰিলে। তেতিয়া ৰবীনে চিন্তাত পৰিলে। যিটো ল'ৰা দ্বাদশ শ্ৰেণীলৈকে প্ৰথম বিভাগত উত্তীৰ্ণ হৈ আছিলে, সি কেনেকে বেয়া ৰিজাল্ট কৰিব পাৰে। আৰু ৰবীনে ডিপ্ৰেশ্যনত পৰিলে। সি নিজৰ বিচনাখনত ভাগৰি পৰিলে। সি কাৰো লগত কথা নোকোৱা হ'ল। এনেকি মা দেউতাৰ লগতো কথা নোকোৱা হ'ল। মা দেউতা প্ৰিন্সিপালক কথাটো জনালে। প্ৰিন্সিপালে তেতিয়া ৰবীনক মাতি পঠিয়ালে। তেতিয়া ঠাণ্ডাৰ দিন আছিলে আৰু প্ৰিন্সিপালৰ ওচৰলৈকে ৰবীনে গ'লে। আৰু প্ৰিন্সিপালে বাহিৰতে বহি জুই পুৱাই আছিলে। ৰবীনক প্ৰিন্সিপালে ক'লে, ৰবীন আহিলা, বহা। ৰবীনে বুলি কৈ বহি থাকিলে। দুয়োজনে চুপচাপ হৈ থাকিলে। বহু সময়ৰ পাছত প্ৰিন্সিপালে জুইকুৰা নমাই দিলে। ৰবীনে তেতিয়া ক'লে, ছাৰ, জুইখিনি কিয় নমাই দিলে? প্ৰিন্সিপালে ক'লে, তুমিও সেই জুইখিনিৰ দৰেই। জুইখিনি নমাই দিলে জুইখিনি তাপ আমি নাপাওঁ বা তুমিও পোৱা নাই। পুনৰ প্ৰিন্সিপালে জুইখিনি আৰু জ্বলাই দিলে আৰু ৰবীনক ক'লে, ৰবীন, তুমি বুজি পাইছা? তেতিয়া ৰবীনে ক'লে, পাইছো ছাৰ। ৰবীনে আৰু পঢ়া শুনা কৰিবলৈ আৰম্ভ কৰিলে ভালকৈ আৰু ডিপ্ৰেশ্যনৰ পৰা ৰবীনে ওলাই আহিলে। জয় আই অসম। যদি ভিডিঅ'টো ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। বন্ধুসকলে ৰবীন